গাইজ কি খবৰ আপোনালোকৰ আশা কৰি সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ বহুত দিনৰ পাছত আকৌ এটা নতুন ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ আগৰ ভিডিঅ'বোৰৰ দৰে এই ভিডিঅ'টো মৰম দিব এণ্ড মেট্ৰিকৰ ৰিজাল্ট দিলে মোৰ 7 তাৰিখে দিলে আৰু ভ্লগ কৰিব পৰা নাছিলোঁ কাৰণ ৰিজাল্ট দিয়াৰ পিছত কিমান মানুহ থাকে আপোনালোকেও জানে ভাল হ'লে আৰু নহয় জানো এণ্ড মোৰ ৰিজাল্টটো কি হৈছে বুলি ক'ম এতিয়া মনৰ আশা পূৰণ হ'ল কিন্তু ভবাটো নহ'ল এটা লেটাৰ পাইছোঁ কম্পিউটাৰ আজি ৰিজাল্ট হোৱাৰ ইচ্ছাটো আছিলে কিন্তু সপোনটো হোৱা নহয় ত' হায়াৰ ছেকেণ্ডেৰী প্ৰথমে চাইছোঁ যিকেইটা সেইকেইটা চালোঁ পালোঁ বেলেগকেইটা পাইছোঁ মেৰিট লাগিছে ষ্টেণ্ড কৰা ৰেংক কৰা ৰেংক কৰা তাৰপাছত মই ছাৰক ফোন কৰিলোঁ ছাৰে কৰি আছে তাৰপিছত ছাৰে কৈছে যে ৰিজাল্ট দিছে কৈছে এডমিট দিছে এডমিটখন দিয়া বুলি কৈছে মই বোলো আপোনাক দিছোঁ আকৌ এডমিটখন দি দিছোঁ ছাৰক মোৰ ইলেক্টিভৰ ছাৰক তাৰ এডমিটখন দিয়াৰ পিছত আহি দিছে বিলিভ হোৱা সেইখিনি সময়ত কেনেকুৱা আশা ৰাখিলে বহুত বেছি ভাল লাগিছে সেইটো মানে খাব আনি পাই নাই খাব নাছিলোঁ নাই নিজে সুখী হৈছোঁ মই বেছি বিচাৰাও নাই নিবিচাৰোঁ যিমানখিনি পাইছোঁ সিমানখিনিতে শিকিব কথা কৈছোঁ এতিয়া আজি হৈছে 13 তাৰিখ আৰু ৰিজাল্টত দিনাখন কেইটা ভিডিঅ' কৰিছোঁ ৰিজাল্টৰ কথাও ইমান নহয় এইখন ঠাণ্ডা দিছিলোঁ যদি ভিডিঅ' হ'ল ইমান ব্যস্ত লাগে তাৰপিছত খানা আছে সেইখন মই ভিডিঅ' কেইটামান কি কি বনাইছোঁ সেইবোৰ ইমান মানে চিকিউৰিটি পোৱা নাই আৰু মোবাইলটো বুজিব নোৱাৰিছোঁ গতিকে ভিডিঅ' দিছোঁ সেইটো ভিডিঅ'টো মই ইয়াত দিম ভিডিঅ'টো চাই কিনে থেংক ইউ আৰু এয়া চিকেন খানাৰ কাৰণে আনিছে দেখিবলৈ ইমান ধুনীয়া লাগিছে মোৰ আইতা এগৰাকীয়ে হালধি আৰু নিমখ মিক্সিং কৰি থৈছে দেখিবলৈ বৰ ধুনীয়া লাগিছে আৰু এইখিনি আজি আমি খাম আমাৰ চয়াবিন দিব আৰু মাংস দিব অলপ পিঁয়াজ মছলা এইবিলাক বনাইছে পুৰা বনাইছে তাৰপাছত আলু কাটি থৈছে বনাই আছে আৰু কাটি ইয়াত বনাই আছে নাজানে আৰু ইয়াত দালি কোমোৰা দিছিল ৰঙালাও চয়াবিন পটল ভাজি তাৰপিছত নেমু জলকীয়া চিকেন আৰু বাই খাই আছিলে ইয়াত তাই কৈছিলে মোক নুঠাবিও মই বোলো নহ'ব উঠিবই লাগিব কি কাম কৰি কৰি ভাগৰ লাগি গৈছিল মুখৰ অৱস্থা নাই চিম্পুলতে আছোঁ ইমান আৰু চিন্তা কৰি থকা নাই আৰু খাবলৈ লৈছিলোঁ বৰমাগৰাকীয়ে কৈছে প্ৰথমে খাই লৈছোঁ তাৰপাছত কৰিবি মই আৰু এয়া চিকেন শৰাই বনোৱাখিনি তাৰপিছতে বৰ্তা এজনে গিফ্ট দিছিলে সেইবোৰ গিফ্ট আৰু দাদা এজনে দিছিলে তপন দাদাই দিছিল থেংক ইউ আৰু এয়া পাপদা দিছিলে থেংক ইউ ছ' মাছ পাপদা আৰু এয়া দিছিলে জেঠাই স্পেচিয়েল গিফ্ট ঘড়ী এটা থেংক ইউ আৰু পিন্ধি ফটো উঠিলোঁ